নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে। আজি আমাৰ দাদা বিয়া এয়া দাদা ঘৰলৈ যাবলৈ ওলাইছোঁ। এতিয়া যাওঁ, আকৌ আহিম বাৰু, আপোনালোকক সম্পূৰ্ণ দেখাম দেই, চাব। এয়া আমি আহি আছোঁ, সেয়া মা, এফালে কবিতা লক্ষ্মী, এইফালে আমাৰ টিকলি ভণ্টিজনী। আমি গোটেইখিনি ইমান বৰ্ণিলকে আহিছোঁ, এইফালে এয়া আহি পালোহি দাদাহঁতৰ ঘৰত। এয়া পাচলি কাটি আছোঁ। এইফালে এয়া আমাক পইচা উঠিলে দেই। এইফালে এয়া পাচলি কটাৰ মাজতে এয়া মা বিয়ানাম জুৰি আছে। পাচলি কাটি আজৰি হৈ আকৌ ঘৰলৈ গ'লোঁ। ভালকৈ এতিয়া বিয়ালৈ বুলি ওলাই আহিছোঁ। এইফালে আমি বিয়া ঘৰলৈ আহি আছোঁ, কন্যা সামন্ত গোটেইবোৰ। এইফালে চোৱা পাৰ্থ, হাই এটা কৈ দিয়া। কবিতা লক্ষ্মী এজনী আমাৰ লক্ষ্মী কোচত বহি আছে, তাই মোৰ লগতহে বহে হেনো। দুটা ড্ৰাইভাৰ এয়া আমাৰ ছোৱালীজনী মোৰ কোচতহে বহে দেই। ট্ৰাক চলাই পাইছে নাই? মই ট্ৰাক চলাই পোৱা নাই। এইফালে আমি বিয়া ঘৰ পাই গ'লোহি। আমাৰ দৰা এয়া দেই। এইফালে এয়া কইনাক জোৰোণ পিন্ধাই আছে। এইফালে দৰা মাক আৰু জেঠাইক। হাই এটা কৈ দিয়ক, হাই বুলি কৈ দিয়ক। এনেকৈ জেঠাই কৈ দিয়ক হাই। এইফালে এয়া গোপিনীসকলে বিয়ানাম জুৰি আছে। প্ৰথম মোকে জুৰিছে, শুনকচোন। ৰাম ৰাম। সম্পূৰ্ণ ভিডিঅ'টো দিবলৈ হ'লে বহুত দীঘল হ'ব, আপোনালোকক অকণমান দেখাম। চেহেৰা উঠাই আছোঁ। দৰাই কইনাক কিন্তু আগতেই আনিলে দেই, এতিয়া নিয়মখিনিহে কৰা হৈছে। সম্পূৰ্ণ ভিডিঅ'টো দিবলৈ হ'লে বহুত দীঘল হ'ব। আজি জোৰোণৰ যিখিনি নিয়ম আছিলে সেইখিনি অকণমান আপোনালোকক দেখালোঁ। সম্পূৰ্ণ ভিডিঅ'টো দিবলৈ হ'লে বহুত দীঘল হ'ব। আজি জোৰোণৰ যিখিনি নিয়ম আছিল সেইখিনি অকণমান আপোনালোকক দেখালোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি লগতে ছাবস্ক্ৰাইবটো কৰি দিব। কাষতে থকা বেল আইকনটো টিপি দিব। আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে সোনকালে পাই যাব। প্ৰথম মোক জুৰি লৈ যেতিয়া কিবা এটাতো দিবই লাগিব, নহয়নে? এইফালে এয়া মই দি ল'লোঁ। কিমান ধুনীয়াকৈ আশীৰ্বাদটো দিছে চাওকচোন। কাইলৈ বিয়া ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম দেই, সকলোৱে চাব। এইফালে এয়া মা চাওকচোন, নিজৰ মোমায়েকৰ লগত কেনেকৈ ফূৰ্তি কৰিছে।